Welcome back to my YouTube channel Hopunar Thikona Bisari. Ahok আজি এফালে ফুৰিবলৈ গৈ আছো এনেকে এক গাল গোটেই বিলা সৈন্যমন্ত লৈ আৰু এনেদৰে ওলাই গৈ আছো আজি কলে গৈ আছো আপোনালোকে চাই থাকক ভিডিওটো হেকলকে তেতিয়া গম পাই যাব আমি ক'ত গৈ আছো ফুৰিব তোৰ লগত আৰু খুৰীৰ লগত গৈ আছো মানে সৈন্যমন্ত বুলি এই কাৰণে কৈছো প্ৰত্যেকৰে হাতত মানে এটা বেগৰ টুপলা মানে লৈ আছে সেই কাৰণে সৈন্যমন্ত বুলি কৈ দিছো আৰু গোটেই বিলা জংঘলৰ মাজে মাজে এনেকে এক গাল হৈ আমি আহি আছো আৰু এই যেন পাখ নোলালে ৰক্ষা দেই আজি আৰু এইফালে ইমান ধুনীয়া এটা পৰিৱেশ চাওক চাইটো আপোনালোকক দেখাই দিছো চাৰিওফালে এইফালে আমাৰ লগত এটা কুকুৰ আহি গৈছে ইয়া কেনেকৈ পাৰ হৈ যাম আৰু হাতত ধৰি লোৱা নাই হাকু বগোৱা অভ্যাস নাই ও ভগৱান আৰু কুকুৰডাল ফালে দি আহিলোঁ আৰু ধৰি লোৱা নাই তথাপি ভয়দৰে সাঁতুৰিব নাজানো তথাপিও আৰু এনেদৰে আহি পাইছোঁহি আৰু এতিয়া পাৰত উঠিছোঁহি আৰু লাহেকৈ ইয়াত খুৰী অকলে সিয়ে যেন পোনা দলনি পথাৰত পোনাহে চৰাই আনিছে আৰু আমাৰ কেইজনীক এয়া চব পাইছোঁহি আৰু লাহেকৈ এয়া ধুনীয়াকৈ দলং এখন আছে ইয়াতে এইখন আৰু বিয়া ঘৰ পাইছোঁহি আৰু পুৰা ব্যস্ত হৈ পৰিছে ৰাইজসকল শাক পতাত বিয়া ঘৰত এয়া তেনেদৰে সিহঁতৰ দমকলটো অলপ ছিষ্টেমটো বেলেগ মানে চব কেনেকুৱাকৈ দি থৈছে এইফালে এইটো টেংকিৰ পৰা পানী এনেকৈ দি ওলাইছিলে মানে চব কেনেকুৱা ছিষ্টেমত কিন্তু এতিয়া ইয়াতে জইনটো ভালকৈ ভাগি গ'ল মানে তো পানীবিলাক এনেদৰে পৰি আছে ভালকৈ নোলাই সেইফালেদি পৰি যায় এইফালেদি পৰি যায় মানে টিংটোত অলপ পৰিছে তো ফুলেই সৰা নাই ইমান দি মাৰি আছে বেচেৰা এখেত কষ্ট কৰি মাৰি আছে ভাগৰ লাগি গ'ল বোলে পদ্ধতিৰে মানে ঘৰটো মুচিবৰ কাৰণে আনিলে নামঘৰটো কিন্তু কিদৰে পানী ছটিয়াই ৰাখিছে আৰু ছিষ্টেমটো বোলে এইফালে এনেকুৱা বেলেগ জমনি আৰু একদম চট পদ্ধতিৰে ঘৰ মোচা মানে নামঘৰটো বিয়াৰ কাৰণে মোচা আৰু একদম চট পদ্ধতিৰে আৰু এইদৰে আৰু এখেতো মাৰি আছে লগৰ হয় এইফালে মাৰি আছে পানী ছটিয়াই আছে আৰু পোৱালীকেইটা এইফালে লগত আহি গ'ল এইবিলাক খেলি আছে ৰুটি বনোৱা প্ৰতিযোগিতা চলি আছে চব তেনেধৰণে মাৰিছে এয়া এইফালে দেৱাখুঞ্জানৰ এইফালে তৰাণী গাঁৱৰ ছোৱালী আৰু এইফালে তৰাণী গাঁৱৰ বোৱাৰী আৰু এইফালে চাবুৱা গাঁৱৰ বোৱাৰী আৰু এইফালে ৰুটি হেৰি কৰি আছে এইগৰাকী এইফালে চেপাবাৰী গাঁৱৰ বোৱাৰী ধুনীয়াকৈ আৰু এনেদৰে ৰুটি বেলি থকা আছে এইবিলাক চব ৰুটিবিলাক কেনেকুৱা বনাইছে কিছুমান তিনিচুকীয়া ডিব্ৰুগড় জিলা কি জিলা বনাইছে আৰু কিছুমানে মানে এইবিলাক ধুনীয়াকৈ বনাইছে আৰু দেখাই দিছোঁ একবাৰ ৰুটি বেলি থকা মানুহবিলাক এইফালে থেপাবাৰী অকণমান বোৱাৰীগৰাকী অকণমান লাজ কৰে আৰু সজাই আছে আৰু ধুনীয়াকৈ কইনাজনী সজাই আছে ধূপত সাজি কাচি আছে আৰু মানুহবোৰে এইবিলাক প্ৰেজেণ্টবিলাক আৰু নাচি আছে ছোৱালীবিলাক মানুহৰ সমাগম পুৰা মানুহ হৈছে আৰু বিয়া ঘৰত এনেদৰে মানুহবোৰ বহি আছে গৰমত এইফালে ফেনৰ ব্যৱস্থা কৰি দিয়া হৈছে এনেকৈ আৰু মাজত এইবিলাক আৰু খোৱা বোৱা চলি থকা হৈছে আৰু এনেদৰে খোৱা বোৱা চলি আছে আৰু পুৰা খাই আছে আৰু এইফালে চব পুৰা খাই আছে এইফালে মই খাই আছো আৰু কি খবৰ ভালনে আমাৰ ভালেই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো
ছাবস্ক্ৰাইব কৰি ল'ব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আজিলৈ বাই বাই